চৰে পূজা আৰু আমি ৰাতিপুৱা পানী তুলিব গৈছিলোঁ তাৰো অকণমান শ্বট লৈ থৈ দিছোঁ আৰু মই ধুনীয়াকৈ ড্ৰেছ চেছ কৰি লওঁ কৰা মানে আপোনালোকে ৰাতিপুৱাৰ মানে শ্বটটো আপোনালোকে ভিডিঅ' শ্বটটো চাই লওক আৰু মই ধুনীয়াকৈ উলি কিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইফালে আমাৰ নেইনা মানুহ কম মানে মানুহ ছোৱালী বহুত আছে কিন্তু কিছুমানৰ জ্বৰ উঠিছে সেইকাৰণে বেমাৰ কাৰণে আহিব পৰা নাই সেইকাৰণে আমি তিনিওটাই তাই পানী তুলিব আহিছোঁ। ইফালে কুঁৱলী পৰি আছে এখন হৈছে আমাৰ নদী দিবি কাটি দি আৰু দি আৰু একবাৰ দি তিনিবাৰ পইচাখিনি এতিয়া ভাই দি ধুই কিনে ভাই দি পইচাটো দিছে চুৰিখান ধুইছোঁ লৈছে এতিয়া পানীখিনি তিন আখলা আমাৰ মাৰি কিনে একেবাৰে লো ভৰ্তি কৰি পাতটো দিবি কলাতে ধুই হ'ব এবাৰ কৃষ্ণ ধুনীয়াকৈ পানী চানী তোলা হৈ গ'ল ইফালে আমি যাব ওলাইছোঁ ঘৰত কিহত পিছফালে চাব নাপায় এতিয়া ধুনীয়াকৈ আপোনালোকক আজি ৰাতিৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকে চাই থাকিব। হেল্ল' আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰো খবৰ ভাল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ধুনীয়াকৈ গামোচা চামোচা লৈ যাবৰ যে আমি ধুনীয়াকৈ মানে আপিবিলাকে চৰে পূজা কৰিছোঁ ভাবিছোঁ আপোনালোককো দেখাওঁ মানে এখন পূজা মহৰ দিনা হয় এইবাৰ 2 পিঠাকে পৰিছে সেইকাৰণে মানে আজি 14 তাৰিখে পতা হৈছে আৰু ধুনীয়াকৈ আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখাই আছোঁ আপোনালোকে চাই থাকিব আৰু ভাপনি ফোন কৰি আছে হলকান যাব লাগে আৰু বলক আপোনালোকক তাত যাই দেখাই আছোঁ। ফাইনেলি আমাৰ মানে য'ত চৰে পূজাখন হৈছে তাত আহি পাই গ'লোঁ ইফালে নেইনাহঁতে ওলাই আছে আৰু ইফালে প্ৰসাদবিলাক মানে অকণমান তাত দিছে আৰু ইয়াতে ধুনীয়াকৈ থৈ দিছে ইয়াত ধুনীয়াকৈ পেকিং চেকিং কৰিব লাগিব আৰু ইফালে শান্তিপ্ৰিয়া এটা হাই কৰি দিয়া এইটো আমাৰ শান্তিপ্ৰিয়া আৰু মোৰ অলপ ঠাণ্ডা লাগিছে সেইকাৰণে কাপোৰ উলাই লৈছোঁ আৰু তাত বাকীখিনি দেখাই আছোঁ আপোনালোকে চাই যাব। ইফালে আমাৰ গেটখন মানে এনেকৈ সজাইছোঁ মই আৰু নেইনা বেছি কষ্ট কৰিছোঁ গেট আৰু ইফালে আমাৰ এটা পূজাখন হৈ আছে ইফালে আমাৰ পূজাখন আৰম্ভ হ'ব আৰু হুমচুম পুৰিব হৈ আছে ন পানী পানী ওম মৎস্য শান্তি কৰণ ভগৱান
নীতি লজ্জা বা নিদ্রাস ভবনা এত চিন্তা মুদিবর্তিত ব্যক্তিগত নব নীতিয়ে মুনিয়ে গাঁৱে দেৱ মাতা জলে ৰক্ষিত বৰ হস্তলে ৰক্ষিত বাপুন অতব্য নৰসিংহ নশ্যন্ত সকল ৰূপ নশ্যন্ত সকল পাপ সত্যম সত্যম বদম অহম ব শান্তি শান্তি ভগৱান ওম শান্তি ওম শান্তি ওম শান্তি ওম নমো ব্রহ্মণ্য দেৱ ব্রহ্মণ্য ইতিহাস জগত হিতয় মহাপুৰুষ ইয়াত এই ভক্তবিলাকে ছোৱালীবিলাকে চৰাই পূজা কৰিব য'ত কিঞ্চিতব্য নিবেদন কৰিছিল নিবেদন কৰাৰ ফলত জ্ঞানত ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি মনৰ ধন্যাৰ বৃদ্ধি কৰি সৰ্প ভয় মাৰি বেহৰ ৰক্ষা কৰি যোনে যি কাম্য কৰে এই চৰাই পূজাৰ জৰিয়তে তেওঁলোকৰ মনৰ কামনা সিদ্ধি কৰি বহুকাল ৰক্ষা কৰক মনৰ কামনা সিদ্ধি হওক মোৰ ষ্টাইল কৰিব নাংগে দে আমাক ঠাণ্ডা দিছে কি গম পালে মুঠে গালি এবাৰ বলতে গালি পাৰি যা হুরাপি আমরা কি করে লোকছো যাবাই প্রিয় পা মুরু থেকে ঘর থামছে অনুষ্ঠান দেখা দিব আগে কথা এইটো ইফালে আমাৰ মাইনাও আছে দেই মমিৰ মুখখন জিলকি আছে পাগেলি চিন্তা লাগছে ৰাতিপুৱা যাংগে পইচাটো দিয়ক চব দি তাৰ ঘৰটো দিয়ে তাৰ কলাটো দিয়ে কি চাই আছা কাইহান কাবা তাৰ কাইহান কোনবা তাৰ লৈছো তলত হলো থো মই মেখা ধৰিছো ঘৰটো ধুইলো তিনবাৰ ৰাখলে তই গোটাই 100 পানী নলবি আমি ঢালি ঢালি দিব লাগব অলপমান লো হ'ব দে তিনবাৰ ল'ব লাগে নেকি না দুইবাৰ ৰাখিল তিনবাৰ ৰাখিল
এন্ড তাই দিবা পারবো দে তত রখি একটা এটাই দিব নেকি পানী দিবা পারি না দে দে তুলা চবে অলপ অলপ দি না না তে নিজে নিজে হে কৰি দিব তই গুছিয়া তই ঘুর তই আরে ঘুর কি দে গিটার খাও দে পিছফালে নাছে এইখানে মারে আমি আগে যাও আমার এ ৰ মই কিবা এটা কৰি দে পানী নিদি মমি দাও দে আগত দিম এই তস্ত মারে ৰ না অলপমান আ ঘুর সুইটা মাইনু মাইনুর মুনো তুলবি না তুলবি এই যে আমি কত তুলবি এ আমি ফটো মারি আছি র ই তো আমি তো মারু এ গোটা যা গুটি গুটি উঠু লাগবো চকুকেইটা মাত্ৰ লাইট জ্বলি আছে তহঁতৰ Jangan jauh. Ini babu. Kita kopi tadi tata. Eta ki bawa. Tata dialog di. Kak ram lagi kak ki bawa lagi. Pani lagi jana ba? Oh. Hai, hana ko tadi tu. Dia sih mau ke Jawa. Jawa. Lah kau kon di bawah. Dari. Tu dia tu. ওম সর্ব মঙ্গল মাঙ্গল্য শিবে সর্বার্থ সাধিকে শরণস্য গৌরী নারায়ণী নমস্তে কল্যাণ মঙ্গল হে বিশ্বে মঙ্গলায় হরি মাধব বাসী মাধব ঋষি স্মরন্তি সর্বে কার্যেষু ওম মাধবায় নম ওম সূর্য তম কাল মহা উদানী এতে শুভস্য নবসাক্ষিণী আদিত্য চন্দ্র বলিনস্য ও ভূমি বিজয় অহস্য সন্ধ্যাস উভয়ে আমি আছো সাথী আই মোৰ তো সিফাল বা কৰি নিজৰ মানুহ আরে আছো কই খালি ভৰিত নালগিলি
এখন আর নাম একবারে ফেলে ঘুরি কৰি আছা আৰু এই পূজাখন ছোৱালীসকলে ঠিক আছে এই পূজাখনৰ মেইন সামগ্ৰীবিলাক কি কি সৰুভাইটিক মই অকণমান দেখুৱাবলৈ দিছোঁ যে মাটি চৰাই বনাইছে অলপে মাটি চৰাই দেখুৱাই দিয়ক আৰু কি আছে কাৱৈ মাছ আছে মাটি কিনি আনিব ঘৰৰ মাটি তেতিয়া ধৰা বিবাহত যেনেকুৱা কৰি আমি বিয়া এখন পাতিলে যেনেকুৱা কৰি ভূমিপুৰৰ সেই বিয়াটো কৰা হ'ব ইয়াতো কৰা হ'ব তাৰপিছত আমাৰ আলহী অতিথি আহিছে প্ৰসাদ বিতৰণ কৰা হ'ব এই পূজাখন তোমালোকে জনাত কোন ঠাইত হয় বেছি হাজো অঞ্চলতে বেছি হয় না ঠিক আছে এই পূজাখন হাজো অঞ্চলতে বেছি হয় আৰু এইখন পূজাই হওক চৰাই পূজা ৰাতিপুৱাৰ পৰা মানে তোমালোকৰ ৰাতিলৈকে এইটো কৰি থাকিব মানে পূজাখন চলি থাকিব মোটামুটি এটা ডেৰটালৈ আৰু তাৰপিছত একজনৰ পৰা আমি ইয়াৰে বিষয়ে অকণমান জানিলোঁ হয়তো তেখেতে আমাক কোৱা মতে তেখেত প্ৰথম এইবাৰ কৰিছে আমাৰ আগত আমি তেখেতৰ পৰা আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো দ্বাৰা ইয়াৰে দিব বিচাৰিছোঁ এবাৰ তেওঁ আপুনি মোৰ নাম ৰমেন শৰ্মা হয় ইয়াত হাজো অঞ্চলত এই চৰাই পূজা আঘোণ মাহৰ পূৰ্ণিমা তিথি এই তিৰোতা আৰু মহিলাবিলাকে তেওঁলোকৰ নিজৰ উদ্দেশ্য ৰাইজৰ উদ্দেশ্যত তেওঁলোকে ভাল জীৱন যাপন ভাল সংগী এজন পোৱাৰ কাৰণে এখন সৰু সুৰা বিবাহৰ নিচিনা আয়োজন কৰে ইয়াত সকলো ইয়াৰ অঞ্চলৰ ৰাইজে সহযোগিতা কৰে সহযোগৰ ফলত এই পূজাখন অতীজৰ পৰা চলি আহিছে এই পূজাৰ মাহাত্ম্যটো যিজন ছোৱালীয়ে হওক তেওঁ এজন ভাল সংগী পাই জীৱন যাপন কৰিব পাৰে আৰু আমাৰ তিৰোতাবিলাকৰ তিৰত হিন্দু থকাৰ কাৰণে স্বামী দীৰ্ঘায়ু হওক সেইকাৰণে এই পূজাখনৰ কৰে তেওঁলোকৰ মনৰ কামনা সিদ্ধিৰ কাৰণে ঠিকে আছে অৰূপ ভাইটি আৰু মই আজি আহিছোঁ হাজো নাৰায়ণপুৰত ইয়াতে ইয়াৰে মহিলাসকল আৰু যিবিলাক ছোৱালী আছে এই ছোৱালীসকলে মহিলাসকলে লগ লাগি এখন পূজা কৰিছে আৰু এই পূজাখন প্ৰতি বছৰ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা কৰা হয় আৰু এই পূজাখন বিশেষকৈ কামৰূপ জিলাৰ নিজ হাজো প্লাছ গুৱাহাটী গেৰুৱা আদি অঞ্চলতহে হয় গতিকে হাজোত কিন্তু প্ৰভাৱটো বেছি নিজ হাজোত বেছি আৰু সেই হিচাপে নয়নপুৰত আমি আজি আহিছোঁ নয়নপুৰৰ পূজাখনত আৰু আমি আহি ইয়াতে যিখিনি পূজা দেখিলোঁ ঠিকে হৈছে ধুনীয়া লাগিছে পূজাখনত গোটেইখিনি মহিলা ছোৱালীয়ে লগ লাগি পূজাখন কৰিছে পুৰোহিত আহিছে এখন সৰু সুৰা বিয়াৰ দৰে হৈছে আৰু আমাক ইয়াতে যদি মাইনাই দেখুৱাই দিয়ে ইয়াত আমাক কিছুমান বস্তু খাবলৈ দিছে চাহ জলপান দিছে যি নহওক খুবেই ভাল লাগিছে ইয়াতে আহি এই পূজাখন দীৰ্ঘজীৱী হওক তেওঁলোকে বিয়া হয়তো যাবই এদিন নহয় এদিন তেওঁলোকৰ পিছত যিবিলাক সৰু সৰু ছোৱালী অৰ্থাৎ নৱপ্ৰজন্ম আহি থাকে তেওঁলোকে এই পূজাখন যাতে
চলাই নি থাকে এই পৰম্পৰাটো ৰক্ষা কৰি থাকে আৰু আমাৰ এই পূজাখন হাজোৰ পৰা যেন বাহিৰতো বিস্তাৰ হয় আগবাঢ়ি যায় তাৰ বাবে আমি এওঁলোকৰ দ্বাৰা এওঁলোকৰ চেনেলৰ দ্বাৰা জনাইছোঁ যে আপোনালোকে মই এটা মাজতে কথা কৈ দিওঁ মানে আমি ভবা নাছিলোঁ যে ইয়াতো কোনোবা ইউটিউবাৰ আছে যি নহওক আমাৰ ফালৰ পৰা মানে JP পৰিব্লগলৈ মানে শুভেচ্ছা থাকিল যাতে আমাৰ দৰে তুমিও আগবাঢ়ি যোৱা বা তোমাৰ চেনেলটো যাতে আগবাঢ়ি যায় তাৰে কামনা আৰু যেনেকুৱাকৈ পূজাখন কৰিছে বহুতেই ভাল লাগিছে কাৰণ কিয় মই ভবা নাছিলোঁ যে এনেকুৱাকৈ পূজা এখন আজিৰ দিনটোত মোক দিলীপ দা কৈ আছিলে যে ডিচেম্বৰৰ 14 তাৰিখে এনেকুৱাকৈ ভিডিঅ' এটা হ'ব মোৰ চকুত ভিডিঅ' কৰে তাৰপিছত ৰাতি হ'ব ৰাতি ময়ো ভবা নাছিলোঁ যে চৰে পূজা যে আজি হয় আজি এনেকুৱাকৈ পূজাখন চাই খুবেই ভাল লাগিছে মোৰ ঘৰৰ ওচৰতো এখনকৈ দুখন পূজা আছে কিন্তু কি হয় সেই দুখন পূজা নকৰি মানে দিলীপ দাই ঠাইটো চিলেক্ট কৰিছোঁ ঠাইটো চিলেক্ট কৰি দিছে নহয় আৰু সেনেকুৱাকৈ মানে আহি ইয়াতে ভাল লাগিছে কাৰণ কিয় আমাৰ তাতেও মানুহৰ সমাগমটো এতিয়া বৰ্তমান বাঢ়ি গৈ আছে যিমানে সময় যাব সিমানে সময়টো মানে মানুহৰ সমাগম বাঢ়ি যাই থাকিব আৰু ইয়াতো আমি সেনেকুৱাই দেখা পাইছোঁ মানে সৰু সুৰা এখন বিয়া আৰু এনেকুৱাকৈ মানে প্ৰত্যেক বছৰে যাতে চলি থাকে এনেকুৱাকৈ আমাৰ হাজোত এইখন পূজা তাৰে কামনা কাৰণ কিয় আজি তুমি এইখন পূজাৰ লৈছা বা তোমালোকে এনেকুৱাকৈ কৰিছা বহুত ভাল লাগিছে কিন্তু কি তোমাৰ পিছত যিখিনি ছোৱালী উঠি আহিব যিখিনি সেই সৰু সৰু ছোৱালী সেইখিনি ছোৱালীও তোমালোকৰ পৰা শিকি সেনেকুৱাকৈ যাতে আগবাঢ়ি যাওক আৰু পাৰিলে পূজাখন ডাঙৰ হওক যে ধুনীয়াকৈ দাদাহঁতে বুজাই দিছে আৰু দাদাহঁত আহিলে ভাল লাগিলে কথাখিনি ধুনীয়াকৈ আপোনালোকক বুজাইছে আপোনালোকে চাব আৰু দাদাহঁতৰ এটা ইউটিউব চেনেল আছে কৈ দিয়ক আৰু আমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে দেৱভূমি ব্লগ আৰু দেৱভূমি ব্লগত আপোনালোকে মন্দিৰৰ সকলো ইতিহাস হাজোৰ বুলি নহয় আমি হাজোৰ বাহিৰতো যোৱাৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু খুব সোনকালে আমি হাজোৰ গোটেইখিনি ভিডিঅ' কমপ্লিট কৰি মানে আপোনালোকলৈ দাঙি ধৰিম আৰু আমি JP পৰিব্লগছৰ দ্বাৰা আপোনালোকক জনাওঁ যে বহুত কম দিনৰ ভিতৰতে মানে আপোনালোকে আমাৰ ভিডিঅ'বিলাক খুব মানে সোনকালে জনপ্ৰিয় হ'ব আৰু তোমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো কাৰণ কিয় আমি নতুনকৈ বৰ্তমান ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ আৰু এনেকুৱাকৈ যাতে আমিও আগবাঢ়ি যাওঁ আৰু তুমিও আগবাঢ়ি যাওঁ কাৰণ ইজনে সিজনক যদি আমি ছাপোৰ্ট কৰোঁ তেতিয়া আগবাঢ়ি যাব পাৰিম আৰু এটা কথা ঠিক হয় কি যদি আমি ইজনে সিজনক ছাপোৰ্ট নকৰোঁ তেতিয়াহ'লে আমি কোনোদিনে আগবাঢ়িব নোৱাৰিম কাৰণ কিয় আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এটা কথা হয় কি যিমান ইতিহাস আছে আমি মন্দিৰৰ সকলোবিলাক ইতিহাস যিকোনো ডাইৰেক্ট নিদিওঁ যে বেলেগ ব্লগ বহুত আছে ব্লগিং চেনেল কিন্তু সেইবিলাকৰ দৰে আমাৰ ভিডিঅ' নহয় আপোনালোকে যদি চাই নিশ্চয় তাতে কিবা নহয় কিবা এটা শিকিব পাৰিব বহুত কথা জানিব পাৰিব আপোনালোকে সৰু ল'ৰা ছোৱালীক বা কিছুমান এক্সকাৰশ্যনৰ কাৰণে এনেকুৱা বহুত তথ্য পাব তাত আৰু নিজেও আপুনি হয়তো নজনা কথা তাৰ পৰা শিকিব পাৰিব আৰু চেনেলটো আমাৰ দেৱভূমি ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে JP পৰিব্লগছলৈ মানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিটো দেৱভূমি ব্লগ সেইটোত অকল ইতিহাস আৰু আমাৰ লোক সংস্কৃতিৰ ওপৰতহে আমি বনাওঁ আৰু আমি নিজে বনোৱা কথা নহয় এইটো আমি কিতাপ পঢ়ি বা অভিজ্ঞ ব্যক্তিৰ পৰাহে এইবিলাক আমি বস্তুবিলাক দিওঁ যাতে আমাক কোনোৱে ক'ব নোৱাৰে যে তোমালোকে নিজে বনাই দিছে নেকি নহয় আমাৰ নিজে বনোৱা নহয় আমি সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি আমি এটা এটা কৰি নিখুঁত বস্তু ৰাইজৰ আগত দাঙি ধৰিব চেষ্টা কৰোঁ গতিকে JP পৰিব্লগৰ যিখিনি আছে ছাবস্ক্ৰাইবাৰ বা যিখিনি আছে তেওঁলোককো আমি জনাওঁ যে তেওঁকো ছাপোৰ্ট কৰি থাকক আমাকো ছাপোৰ্ট কৰক আমিও আগুৱাই যাওঁ তেওঁ আগুৱাই যাওক আৰু আমাৰো যিটো দেৱভূমি ব্লগ আছে তেওঁৰ কথাটো আমি উল্লেখ কৰিবলৈ চেষ্টা কৰিম আমি আজিলৈ এৰিছোঁ শুভৰাত্ৰি আৰু দাদাক বহুত বহুত ধন্যবাদ দিলোঁ মোৰ ফালৰ পৰা আৰু আপোনালোকে পূজাখন ধুনীয়াকৈ চাই যাব সকলোৱে শান্তি ল'ম দে আৰু কোনে কোনে লৈবা Rawit soa, ketopis soa, dubrak nikros. Horma. Ana? ইয়াতে হা মাধুৰী মাতে শান্তি ল'বা Hanti lobat. Sina tu na ready oba. ওপৰত সেইখিনি আছে আৰু এখানি আছে মা ডেলিভারি হাকার মন লক্ষ্য
বঢ়িয়া লাগিলে দীপ দাদা মাছকেইটা লাহে 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 হাতে দি দিবি হাতে দি এনেকে দিবি দাই থাকিব বঢ়িয়া কৰি দুটা দেও নেকি একেলগে কেইটা দুটা নহয় গেছি দে গেছি দে গেছি 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 বেছি জোৰে নধৰিবি মৰি যাব মামনি জোৰে নধৰিবি জোৰে ন অঁ গেছি দে কি ডাঙৰ নেট দিছোন কি ধুনীয়া আছে ভিডিঅ'টো জাপানী কৰেন ধুনীয়াকে ভেলখান এটা হৈ গ'ল আৰু আমি এতিয়া যাইছোঁ ঘৰত ইফালে চব আহিছে মাহঁতেও আহিছে আৰু আপোনালোকক তাত যাই দেখাইছোঁ ইফালে আমাৰ প্ৰসাদ ইফালে প্ৰসাদ আৰু আমাৰ ধুনীয়াকৈ পূজাখন হৈ গ'ল ইফালে প্ৰসাদখিনি খাই লওঁ আৰু ইফালে পায়সো আছে আৰু ইফালে পুৰি ইফালে চুজি ইফালে নাৰিকলৰ লাড়ু আৰু চৰি পূজাখন ধুনীয়াকৈ গ'ল আৰু ভিডিঅ'টো সামৰাই নাই আজি 3 দিনেই হ'ল ভিডিঅ'টো মানে বনাওঁ মানে 3 দিন হ'ল আজি চৰি পূজাখন যাব আৰু ভাবিছোঁ ভিডিঅ'টো যাতে সামৰাই নাই আজি 3 নম্বৰ দিনা আমি এখন নাম ধৰিব লাগে আমাৰ গাঁৱৰ আয়তীসকলে তাৰমানে নামখন ধৰিব ভাবিছোঁ আজি ভিডিঅ'টোত দেখাই দিওঁ আৰু আজি অতাবও লাগিব বস্তুখিনি মানে যোনবিলাক বস্তু আছে সেইবিলাক বস্তু আজি অতাই দিব লাগিব আৰু আমি 7জনী চৰি পূজাখন কৰিছিলোঁ 3জনী মানে যাব লগা হৈছে আমি 4জনী পূজাখনত আমি আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাইছে আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকৰ বহুত দীঘলেই হ'ল আৰু আমাৰ পূজাখনত 2টা ইউটিউবাৰ আহিছিল মানে আমাৰ হাজোৰে হয় আৰু ধুনীয়াকৈ কথাবিলাক বুজাই দিছে আপোনালোকে চাব সিহঁতকো ছাপোৰ্ট কৰি যাব আৰু মোকো ছাপোৰ্ট কৰি যাব আৰু পূজাখন আপোনালোকক বিশেষ কৈ থাকিব নোৱাৰিলোঁ মানে মই পূজাত বহিব লগা আছে সেইকাৰণে কৈ থাকিব নোৱাৰিলোঁ সেইকাৰণে আপোনালোকে বেয়া চা নাপাব আৰু যেনেকৈ দিছোঁ সেনেকৈ আপোনালোকে মৰম চেনেহ দিব আৰু মোৰ গাটো মানে বেছি ভাল নহ'ল সেইকাৰণে মানে গাৰ বিষ হৈ আছে মানে বহুত কষ্ট হ'ল পূজাখনৰ কাৰণে অকণমানে আমি পূজাখনত গোটাইবিলাক বস্তু আমি তাৰমানে যোগাৰ কৰিব লগা আছে কলগছ কাটাৰ পৰা চব বস্তু আপোনালোক ভিডিঅ'ত গমেই পাব চাই থাকিব আপোনালোকৰ ভিডিঅ'বিলাক আৰু কিছুমান মই মিনি ব্লগত দিছোঁ আৰু কিছুমান লং ভিডিঅ' দিছোঁ চৰি পূজাখন লং ভিডিঅ' দিছোঁ আৰু চৰি পূজাখনত আমাৰ ইম্পৰ্টেণ্ট বস্তু হৈছে মানে মাটিত আমি যোনটো চৰাই বনাওঁ সেইটোতে আৰু এটা মানে পাহাৰৰ ওপৰত মানে এটা আৰু ধুনীয়াকৈ আহি পাই গ'লোঁ মানে য'ত নাম ধৰিছে আমি য'ত পূজাখন কৰিছিলোঁ তাত আহি পাই গ'লোঁ আৰু ধুনীয়াকৈ আয়তীসকলে নাম ধৰি আছে ব'লক আপোনালোকক আমাৰ ইয়াত মানে নাম মোৰ পাৰ্টটো দেখাওঁ নাম ধৰি আছে চাউল মানে পেকিং চলি আছে এইফালে নিমকি আৰু এইফালে জিলপি আৰু এইগিলা পেকিং হৈ আছে এইটো শান্তিপ্ৰিয়া আৰু এটা আমাৰ কৰিশ্মা এটা ভিডিঅ' বনালোঁ কৰিশ্মা গতিকে ভালকৈ বনাওঁ আৰু এইফালে আমাৰ আছে বাইদেউহঁত আৰু এখানে ধুনীয়াকৈ পেকিং কৰি লওঁ পেকিং কৰি লৈ ধুনীয়াকৈ দেখাই আছে আৰু এইফালে এখন বগা মাস্ক পিন্ধি আছে এইটো নীলা আৰু ইফালে মই বেক চাইডে বহি আছোঁ আৰু ধুনীয়াকৈ পেকিং চেকিং কৰি লওঁ ইফালে ধুনীয়াকৈ ভাই দিবাক লগি মানে বস্তুবিলাক ঠিক ঠাক কৰি আছে চাৰত দাল একা লাগে লচোন আমি গৈ আছোঁ নদী পাৰত এইবিলাক মানে অতাই দিয়া এইবিলাক ডাব চাপ লৈছে ইফালে ছাতি লৈছে কৰিশ্মা আৰু ইফালে নেইনা আহি আছে
আৰু ধুনীয়াকৈ মানে অতাই দিওঁ বস্তুখিনি আৰু বলক কাটি দিওঁ। আমি আহি গ'লোঁ নদীত ইফালে আৰু কৰিশ্মা চৰে পূজাখন দি গেল বেয়া লাগছি নে ভাল লাগছি অলপ মুখখন দেখা আকৌ ইফালে আমাৰ আণ্টি আছে আনি ভাই দিব লাগিব আৰু চৰে পূজাখন যোৱাৰ কাৰণে বহুত বেয়াও লাগিছে আৰু ধুনীয়াকৈ পাতিলোঁ চৰে পূজাখন আৰু এখানি ধুনীয়াকৈ ভাই দিম আৰু হৈ গ'ল ঘূৰিবা নেদবি কৃষ্ণ নাজা অঁ টানি দি অলপমান ইফালে আৰু লৈ সেইখানো লৈ একা লাগে ই মোক কৰিছোঁ ছাতি উল্টি গেল দে উল্টে দি এইটো উজান থকা বস্তু দে নাচবি ইমান দূৰত নাচবি খতটো আন নালগে ফালে গ'ল ধুনীয়াকৈ ভাই দিলোঁ আমি ইফালে চাপি আৰু ইফালে আমাৰ গাড়ী যায় দলঙৰ ওপৰত দি বেয়া লাগি গেল ন চবৰে আৰু ঘৰ আহি পাই গ'লোঁ ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু ধুনীয়াকৈ তাত আজি 3 নম্বৰ দিনা নামখন ধুনীয়াকৈ গ'ল আয়তীসকলে ধুনীয়াকৈ ধৰি আশীৰ্বাদ ল'লোঁ আৰু ভাহিও দিলোঁ ধুনীয়া কৰি আৰু গোটেইখিনি বস্তু আপোনালোকক দেখাইছোঁ চাব আৰু আমাৰ এখন পূজাত 2টা কৈ মাছো লাগে দেই মই এইমাত্ৰ মনত পৰিছিল কৈ দিলোঁ কথাটো লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু আমি এক প্লেন বনাই আছোঁ যদি যোৱা হয় আপোনালোকক জনাম আৰু আপোনালোকে মৰম চেনেহ দি যাব ছাপোৰ্ট কৰি যাব আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ